ৰাতিপুৱাই যে মানুহজন যোৱাৰ পিছত যে কিমান জঞ্জাল কিমান কি ওলাই থাকে মানে একদম ধৰিব নোৱাৰি। এইবিলাক চব মানে আলনা চালনা চব ঠিক কৰি আছোঁ। ভিডিঅ'টো বহুত পুৰণাই হয়, তথাপিও যোনখিনি ভিডিঅ'জ মানে মই মোবাইলত থৈছিলোঁ সেইখিনি বোলো আপলোড কৰি থাকোঁ মাজে মাজে। আৰু এয়া কাপোৰ ধুবৰ কাৰণে মানে কাপোৰ কানিবিলাক চব আলনাৰ পৰা ঠিক ঠাক কৰি যোনবিলাক লেতেৰা কাপোৰ সেইবিলাক চব উলিয়াই আছোঁ এটা এটাকৈ। ইফালে মই ল'ৰাটোক শুৱাই থৈছোঁ আৰু শুৱাই নল'লে মোৰ কাম নহয় যিহেতু, আৰু সেইটো কাৰণে তাক আগতীয়াকৈ শুৱাই মেলি মই কামবিলাক কৰিবলৈ ওলাইছোঁ। এয়া আলনাডাল প্ৰথমতে ঠিক কৰি লৈছোঁ, কাৰণ আলনাডাল লেতেৰা হৈ থাকিলে গোটেই ঘৰটো যেন লেতেৰা হৈ থাকিব। আৰু বিচনাখনো ছেইম একেই গতি। এয়া হৈছে আগদিনা কাপোৰ যোনখিনি মানে শুকাই গৈছিলে, আৰু শুকাই যোৱাৰ কাৰণে মই সেইবিলাক মানে শুকাই গৈছিল যদিও মই অকণমান ৰ'দত মানে অকণমান ৰ'দাবৰ কাৰণে তেনেকেই অকণমান থৈ দিছিলোঁ। নহ'লে মানে কি হয় অকণমান চেণ্ট এটা ওলোৱা নিচিনা লাগে আৰু ভাল নালাগে তেনেকুৱাত কাপোৰবিলাক হেৰি কৰিবলৈ, আৰু সেইকাৰণে মই অকণমান আকৌ ৰ'দতে থৈ দিছিলোঁ। তাৰপিছতে বাকী কাম চামবিলাকতো হৈ গ'ল। এয়া ল'ৰা শুইয়ে আছে, আৰু যোনখিনি শুকান কাপোৰ আছিল সেইখিনি আনি পেলাই মই থ'লোহি। এয়া 12টা বাজিলে, আৰু এইফালে ভাতৰ যোগাৰ, এয়া বাচন ধুলোঁ, আৰু কাপোৰখিনি আছিলেই বাৰু ধুবলগীয়া, সেইখিনি চাৰ্ফত দিয়ে থৈছিলোঁ মই আগতীয়াকৈ। আৰু এয়া ধুই পখালি হৈ গ'ল। মই আকৌ ষ্টেণ্ডডাল যিহেতু বাহিৰত আছিলে সেইডালত আকৌ কাপোৰখিনি আহি পেলাই মেলি দিছোঁহি। আৰু কি জানানে, এদিন কাপোৰ নুধুলেই মোৰ মানে ছেকেণ্ড দিনাখন ইমান সোপা কাপোৰ ওলাই যায় মই মানে ধৰিবকৈ নোৱাৰোঁ। আৰু যিহেতু গৰম দিনত মানে কাপোৰ দুযোৰ নসলালে নহয়ো। আৰু ল'ৰাটোতো আৰু জানেই, ইফালে সিফালে চুঁচৰি বাগৰি ফুৰে বা কেতিয়াবা কিবা খোৱা বস্তুৱে পেলায় গাত, তো তেনেকৈ তাৰো দুযোৰ তিনিযোৰ কাপোৰ ওলাই যায়গৈ। আৰু পেণ্টটোতো যিহেতু ডাইপাৰ নিপিন্ধাওঁ, আৰু ৰাতি শোৱাৰ সময়তহে ডাইপাৰ পিন্ধোৱা হয়, আৰু সেইবাবে মানে পেণ্টবিলাক সলনি কৰিব লাগে। তাৰ পেচাব কৰি দিয়ে। আজিকালি যেনিবা বিচনাত নকৰা হৈছে, তথাপিও বিচনাৰ পৰা নামি আহি সি মানে পেণ্টটো খোলালে ৰ'ব নোৱাৰে। আৰু এতিয়াও তাৰ মাতটো ভালকৈ ফুটা নাই যিহেতু, আৰু সেইটো কাৰণে সি মানে ক'ব পৰা হোৱা নাই যে তাৰ পেচাব লাগিছে। সেই আহি পেলাই খালি নামি পেলাই ৰৈ দিয়ে, ৰওঁতেই মানে তাৰ পেচাব ওলাই যায়গৈ। আৰু সেইটো কাৰণে মানে তাৰ পেণ্টবিলাক সলাই থাকিব লাগে। দিনটোত 5-6টা পেণ্টটোতো তেনেকৈয়ে যায়গৈ, আৰু মই সময় বুজি পেলাই আধা ঘণ্টা 1 ঘণ্টা মূৰে কেতিয়াবা পেচাব কৰাওঁ। আৰু যদি তেনেকুৱাত নহয়, সি মানে নিজে সাৰ পাই লৈ নিজে বাথৰুমৰ ওচৰত গৈ পেলাই পেচাব কৰি দিয়েগৈ। আৰু সেইকাৰণে তাৰো মানে কেইবেযোৰো কাপোৰ তেনেকৈয়ে ওলাই যায়গৈ। খোৱা বোৱা যিহেতু পেলায়, ওপৰ চোলাটো বাৰু ইমান নোলায়, দিনত 2টা খালী সলাই দিলেই হৈ যায়, কিন্তু পেণ্টবিলাক বহুত সলনি কৰিব লগা হয়। আৰু এই ষ্টেণ্ডডাল হোৱাৰ পৰা মানে মোৰ আৰু সুবিধা হৈছে, কাৰণ আগতে সেইটো গেৰেজটো আপোনালোকে দেখিছেই, গেৰেজটোত আগতে কাপোৰবিলাক মেলোঁ, আৰু মেলিলে মানে কি হয় তেনেকৈয়ে থাকি যায়। যোনবিলাক অকণ ডাঠ কাপোৰ সেইবিলাকটোতো নুশুকায়গৈ। পাতল কাপোৰবিলাক যেনিবা শুকাই যায়গৈ, কিন্তু ডাঠ কাপোৰবিলাক নুশুকায়। এই ষ্টেণ্ডডাল হোৱাৰ পৰা মানে মোৰ সুবিধা হৈছে ল'ৰাটোৰ কাপোৰবিলাক মেলিবলৈ কৰিবলৈ, বা আমাৰ কাপোৰবিলাকো পটককৈ শুকাই ৰ'দতে দি থৈ দিব পাৰোঁ। আৰু এইখিনি কাম আজৰি কৰি মই ভিতৰলৈ যাবলৈ ওলাইছোঁ। ভৰিটো যিহেতু লেতেৰা হৈছে সেইকাৰণে কাপোৰখন মেটখন এইখিনিতে থৈ দিছিলোঁ, আৰু সেইখনতে ভৰি মচি আকৌ অকণমান কোবাই মেলি মই লৈ আহিলোঁ। গেটখন মাৰি দিছোঁ, আৰু গেটখন মাৰাই থাকে, মানে বাহিৰৰ গ্ৰিলখন মাৰা হৈ থাকে। নেমাৰিলে মানে কেতিয়াবা পটককৈ ল'ৰাটো সাৰ পালে সি বাহিৰলৈ যাবলৈ বিচাৰে, আৰু বাহিৰলৈ গ'লেই মানে সি একদম চোতাল পায়গৈ, এইখিনিতে নাথাকেই। তাৰপিছতে যোৱা ভাওতে মই আকৌ এইখন যোনখন কাৰ্পেটখন সেইখনো বোলো পাৰি থৈ যাওঁগৈ। আৰু এইখন দেখিছেনে বৰ্ডখন, এয়া মানুহজনে মানে নতুন ছেশ্যন যিহেতু আৰম্ভ হৈছিলে এপ্ৰিলত, আৰু সেইকাৰণে এইখন বৰ্ডখন আনি থৈছিল যিহেতু টিউশ্যনৰ ল'ৰা ছোৱালীৰ কাৰণে সুবিধা হ'ব। আৰু আগৰ বৰ্ডখন মানে বহুত লেতেৰা হৈ গৈছিলে, বহুত বেয়া হৈ গৈছিল, বহুত পুৰণিও আছিলে, আৰু তাত পাৰ্মানেণ্ট মাৰ্কাৰ দি মানে এবাৰ কোনোবাই লিখি দিছিল, আৰু লিখা কাৰণত সেইখিনি বেয়া হৈ গ'ল, আৰু যাৰ বাবে নতুন বৰ্ডখন ল'ব লগা হৈছিলে। আৰু সেইকাৰণে এই নতুন বৰ্ডখন এতিয়ালৈকে ব্যৱহাৰ হোৱা নাই, কাৰণ যোনটো গ্ৰুপ টিউশ্যন আছিলে সেইটো মানে এতিয়ালৈকে অহা নাই, আৰু সেইটো কাৰণে ইয়াতে থৈ দিয়া হৈছে। আৰু এয়া কাৰ্পেটখনো পাৰি মোৰ হৈ গ'ল। ইফালে চকীবিলাক মানে সজাই দিছোঁ, য'ত যেনেকৈ থ'ব লাগে ইয়াত মানে থৈ দিছোঁ। আৰু আজিকালি মোৰ গাবিলাকো ইমান ভাল লাগি কৰি নাথাকে, ইমান বেমাৰ হৈছে মানে, তথাপিও ডক্তৰৰ ওচৰত যাব পৰা নাই। আৰু বাৰু
যি কি নহওক এনেকেই চলি থাকিব লাগিব বেমাৰ হ'লেও কেতিয়াবা এনেকেই মানে আওকাণ কৰি চলিব লাগিব এইটো ৰুমটো আজৰি হৈ গ'ল মই এতিয়া যাম চিধাই পাকঘৰলৈ ল'ৰাটো শুইয়ে আছে আৰু পাকঘৰত যিহেতু ল'ৰাটো শুই আছে শুই থকা অৱস্থাতে মই বোলো তাৰ কাৰণে খিচিৰি অকণ বনাই লওঁ আৰু খিচিৰি বনাবৰ কাৰণে মই চাগু দালি চালি আৰু এনেকৈ চাউল কেইটামান লৈ পেলাই তাৰ কাৰণে খিচিৰি বনাওঁ আপোনালোকৰ কণমানিটোৰ কাৰণে কেনেকৈ খিচিৰি বনায় প্লিজ মোক কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈও নাপাহৰিব বহুতে এনেকৈ লাইকো নকৰে কমেণ্টো নকৰে ভাল নালাগে আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে মই নিশ্চয় আপোনালোকক ছাবস্ক্ৰাইব বেক কৰিম আৰু লগতে কমেণ্টো কৰিম আৰু আজিকালি বিশেষকৈ ইউটিউবত ইমান থকা নহয় কাৰণ ভিডিঅ'বিলাক ইমান মানে মানুহে নেচায় আৰু সেইকাৰণে ফেচবুকতে মই বেছিকৈ থাকোঁ ফেচবুকটো নাম হৈছে মীনাক্ষী ৰাজখোৱা কাকতি যদি কোনোবাই ফ'ল' কৰিব বিচাৰে ফ'ল' কৰিব পাৰিব বা ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালেও মই একচেপ্ট কৰিম আৰু লগতে বেক কৰিম ফ'ল' বাৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে সেইটো কমেণ্টত জনাবলৈ নাপাহৰিব দেই এয়া মই খিচিৰি যোগাৰৰ কাৰণে এইবিলাক চব তিয়াই কৰি লৈছোঁ এয়া মচুৰ দালি মগু দালি তাক দুইটাই দিওঁ আৰু কিছুমানে কয় মগু দালিকে দিব লাগে কিন্তু মই দুইটাই দি দিওঁ কাৰণ তাৰ টেষ্টবিলাক অকণ বেলেগ মই যেনেকৈ খাই ভাল পাওঁ সিও তেনেকৈয়ে খাই ভাল পায় মই মানে এতিয়া লাহে লাহে বুজিছোঁ আৰু তাৰ সেইবিলাক টেষ্ট বাৰ্ডছবিলাক আৰু মানুহৰ জীৱনত কেনেকুৱা কষ্টৰ দিন আহে মানে মই ভাবি মানে অন্ত নাপাওঁ এতিয়া মানে যিহেতু ইমান বেমাৰ হৈ আছে তথাপিও ডক্তৰৰ ওচৰত যাবলৈ মই মানে সময় মিলাব পৰা নাই বাৰু যি কি নহওক আজিলৈ বাই বাই